নমস্কাৰ। নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ অন্তৰ্গত কবিতা মানৱ বন্দনা। জোনাকী যুগৰ অন্যতম কবি প্ৰতিমাৰ খনিকৰ জোনাকী কাকতৰ প্ৰথমগৰাকী সম্পাদক মানৱ দৰদী কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ৰচনা কৰা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত এই মানৱ বন্দনা কবিতাটিৰ বিষয়ে আমি আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। ভিডিঅ'টিলৈ সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টি সকলোৱে ভাল পাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। যি কি নহওক, আমি কবিতাটিৰ কবি প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ বিষয়ে আমি সকলোৱে জানো কি কম বেছি পৰিমাণে। তেখেত জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম আৰু জোনাকী কাকতৰ জৰিয়তে অসমীয়া সাহিত্যত নৱজাগৰণৰ সূচনা হৈছিল, ৰোমান্টিক যুগৰ সূচনা হৈছিল আৰু চন্দ্ৰকুমাৰ আগৰৱালাদেৱ ৰোমান্টিক যুগৰ অন্যতম কবি। আমি কবিতাটিৰ সাৰাংশটো চাব বিচাৰিছোঁ। মানৱ বন্দনা কবিতাটিৰ সাৰাংশটি আমি ভিডিঅ'টিৰ জৰিয়তে স্ক্ৰীণত দেখুৱাই আছোঁ, নিশ্চয় ভালদৰে চাই ল'ব। কবিতাটিৰ সাৰাংশ এনেধৰণৰ: মানৱ সেৱাই প্ৰকৃত ধৰ্ম। মানৱ সেৱাৰ দ্বাৰাই মানুহৰ জীৱন সাৰ্থক হয়। তীব্ৰ মানৱতাবোধৰ জয়গানেই জোনাকী যুগৰ অন্যতম কবি প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা কবিতাটিৰ মূল কথা। চিৰসেউজ এই পৃথিৱীত মানুহৰ জন্ম আৰু মৃত্যুৰ অবিৰাম সোঁত চলিয়েই আছে। এই সোঁত চিৰন্তন। মানুহ জীৱশ্ৰেষ্ঠ হ'লেও মৃত্যু শাশ্বত। কোনো মানুহেই এই পৃথিৱীত স্থায়ী নহয়। ক্ষণস্থায়ী জীৱনত মানুহ মায়ামোহত আচ্ছন্ন হৈ থাকে। দুদিনীয়া এই জীৱনত কেৱল মায়াত বন্দী হৈ নাথাকি মানুহৰ প্ৰকৃত কৰ্মৰ কথা মনত ৰখা উচিত। সেয়ে মানৱীয় অনুভূতিৰ দ্বাৰা নিজৰ জীৱন সাৰ্থক কৰিব লাগে। মানুহৰ প্ৰতি দয়া, কৰুণা, প্ৰেম, শ্ৰদ্ধা, পৰোপকাৰ আদি প্ৰকাশৰ দ্বাৰাই ভগৱানক তুষ্ট কৰিব পাৰি। কিয়নো নৰৰূপে নাৰায়ণ। সেয়ে নৰসেৱাই প্ৰকৃত নাৰায়ণ সেৱা। মানুহে মানুহৰ বাবেই ভাবি মানুহৰ কল্যাণৰ অৰ্থে সেৱা কৰিলেই আমাৰ আপোন পৃথিৱীখন স্বৰ্গতকৈও অধিক শ্ৰেষ্ঠ হৈ পৰিব। মানুহ হৈছে শ্ৰেষ্ঠ জীৱ। মানুহেই দেৱ, মানুহেই সেৱ। মানুহৰ বাদে আন কোনো শ্ৰেষ্ঠ হ'ব নোৱাৰে। সেয়ে মানৱ দৰদী কবি আগৰৱালাদেৱে পাদ্য অৰ্ঘ্যৰে মানুহৰ পূজা কৰিবলৈ কৈ মানুহৰেই জয়গান গাইছে এনেদৰে: জয় জয় মানৱদেৱ। আমাৰ কবিতাটিৰ মূল কথাখিনি ইমানেই। আমি নিজাকৈ যুগুতাই লৈছোঁ। নিশ্চয় ভিডিঅ'টিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আমি ইয়াৰ কেইটিমান ব্যাখ্যা আৰু অন্যান্য প্ৰশ্নাৱলী সম্পৰ্কে এটি ভিডিঅ' প্ৰস্তুত কৰিম। সকলোৱে নিশ্চয় আমাক মতামত দিব। ধন্যবাদ।